নমস্কাৰ মই পুৰবী আজি আপোনালোকৰ মাজত অন্য এটি ভ্লগলৈ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছো আজি মানে কামাখ্যা মন্দিৰলৈ যাবলৈ ওলাইছো আজিৰে পৰা মানে অম্বুবাচী মেলা আৰম্ভ হেই আপোনালোককো দেখাই যাম চাই যাব ভিডিঅটো একলৈকে তো মানে এতিয়া আমি খোজকাঢ়ি গৈ আছো গাঁৱলৈকে আৰু গাঁৱৰ পৰা আমি খৈৰাবাৰী ষ্টেচনলৈকে বেটাৰী ৰিক্সাত যাম আৰু খৈৰাবাৰী ষ্টেচনৰ মানে খৈৰাবাৰীৰ পৰা আমি পুৰা কামাখ্যা ষ্টেচনলৈকে যাম তো ভিডিঅটো শেষলৈকে চাব দেই এতিয়া আমি বেটাৰী ৰিক্সাত উঠি লৈছো আমি আমাৰ গাঁৱৰে মানে বাইদেউ দুজনী আৰু দাদা এনেকুৱা আৰু দাদা দুজনমান যাব সিহঁতে স্কুটিত যাব তো তাতে লগ পাম তো ভিডিঅটো চাই থাকিব শেষলৈকে এয়া হৈছে খৈৰাবাৰী ষ্টেচন আৰু এয়া আহি পালো আমি কামাখ্যা ষ্টেচন যেহেতু ট্ৰেইন উঠাৰ সময়ত বহুত হাহাকাৰ হয় আৰু এয়া মানে এনেকুৱা ভিডিঅ' বনোৱা নহ'ল তো এনেকৈ এতিয়া ষ্টেচনৰ পৰা খোজকাঢ়ি গৈ আছো গৈ থাকিম আৰু দেই আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে Papá. আৰু এতিয়া আহি পালোহি কামাখ্যা গেট তো ইয়াৰ পৰা আমি চেণ্ডেল নিব নোৱাৰিম চেণ্ডেল জোতা মানে ইয়াৰ পৰা প্ৰৱেশ কৰা নিষেধ এয়া আহিবলৈ এতিয়া আমি আহি এনেকৈ মানে NGO বিলাক লগ পাইছো এয়া চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছে আৰু এইফালে মানে খোৱা পানীৰ ব্যৱস্থাও আছে জুচ আছে কিবা লেমন চৰবত চকলেট চাহ পানী আৰু ইফালে বিস্কিট মানে ধুনীয়াকৈ খোৱাৰ ব্যৱস্থা আছে খুব ভাল লাগিছে আৰু আমি এবাৰ প্ৰথম আহিছো এইবিলাক প্ৰথম দেখিছো তো এতিয়া মানে আমিও জুচ খাই লওঁ যেটো বহুত দীঘলীয়া ৰাস্তা অকণমান এনাৰ্জি লাগিব সো মানে খাই লওঁ প্ৰথমতে ভাবিছিলো খোজ কাঢ়িবলৈ নোৱাৰিমেই চাগৈ কিন্তু এতিয়া খোজ কাঢ়ি ভালে লাগিছে বাৰু আৰু মানে এনেকুৱা খোৱা পানীৰ ব্যৱস্থাৰ কাৰণেও বেছি ভাল হৈছে কিন্তু ৰ'দ এতিয়া বহুত হৈছে মানে এতিয়া প্ৰায় 12টা মান বাজিলে চাগৈ বহুত ৰ'দ পৰিছে যেটো পকি ৰাস্তা হয় বহুত গৰম উঠি গৈছে হে অকণমান আমি জিৰাই গৈছো এতিয়া আহি পালোহি কামাখ্যা মাৰ মেইন গেটখন ধুনীয়া ফুলেৰে সজাইছে বহুত ভাল লাগিছে তো গৈ আছো আৰু এইসকল আমাৰ অসমৰ মানে আৰক্ষী বিষয়াসকল বহুত আহিছে মানে একদম মানে অসমৰ গোটেই আৰক্ষী বিষয়াখিনি ইয়াতে থকা যেনে মোৰ অনুভৱ হ'ল মানে বহুতেই মানে সকলোৰে ইয়াতে মানে ডিউটি পৰিছে যেহেতু বহুত মানুহ হয় আৰু ইয়াতে অকণমান সময়ো মানে বেছি ৰ'বলৈ দিয়া নাই লাইন বাই লাইন মানে গৈ থাকিবলৈ দিছে আৰু মানে জুম বান্ধি থাকিবলৈ দিয়া নাই আৰু এক প্ৰকাৰে ভালে হৈছে মানে তো এনেকৈ আমি আহিলো
এতিয়া আহি পালোঁ আৰু আহি পাই উঠাৰ পিছতে মানে খুবেই ভাল লাগিলে মানে বৰষুণ দুটাপালমান দি দিলে আৰু এইটো চাওকচোন আমি যেতিয়া সেৱা লৈ আছিলোঁ মানে তেতিয়া এই সাপটো ওলাইছে বহুত মানুহে ভয় খালে আৰু মানে সাপটো পূৰা ৰং বিৰঙৰ আছিলে তাৰপিছত তাতে থকা ভলণ্টিয়াৰ দাদাসকলে মানে সাপটোক খেদি দিলে আৰু সাপটো এনেকৈ মানে গাঁতৰ ভিতৰত সোমাই পৰিল আৰু এইফালে চাওক কিমান মানুহ হৈছে মানে ভিতৰৰ ফালে বহুত ভাল লাগিছে মানুহ হ'লে মানে যিকোনো অনুষ্ঠান হওক বা যিকোনো পূজা স্থান হওক মানে বহুতেই ভাল লাগে চ' আপোনালোকক দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে Ey. সকললৈ বিনম্ৰ অনুৰোধ দেৱালয় পৰিসৰৰ সমীপত জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা নাই আপোনালোকৰ জোতা চেণ্ডেলবোৰ সুৰক্ষিতকৈ ৰখাৰ বাবে পথৰ দাঁতিয়ে দাঁতিয়ে কাউণ্টাৰ খোলা হৈছে তো এতিয়া আমি ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ যিহেতু আমি ট্ৰেইনত আহিছোঁ আৰু এতিয়া 3টামান বাজিল তো এতিয়া যাওঁ অকণমান সময় ৰ'লোঁ বাৰু বহুত সময় ৰ'লোঁ অকণমান নহয় তো এতিয়া ইয়াৰ পৰা ওলাওঁ তো মানে ফ্ৰেণ্ডসকলক বিচাৰি আছোঁ তো এয়া আৰু এয়া দোকানত সোমাইছোঁ বহুত দোকান আছে ইয়াত প্ৰায় দোকান মানে প্ৰতিখন দোকানেই মানে পূজাৰ সামগ্ৰীৰে মানে পৰিপূৰ্ণ আৰু তো এনেকৈ অকণমান চাইছোঁ আৰু এতিয়া আইচক্ৰীম খাই লওঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি শেষলৈকে চাইছে বহুত বহুত ধন্যবাদ